বহুত দিনৰ পৰা মানে বহুত বছৰ খুব ভাল লাগিছে ভট্টৰাজ বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰৰ কাৰণে আহিলে। আজি হৈছে আমাৰ নৱাগত আদৰণীয় সভা, ইংৰাজীত ক'বলৈ গ'লে জেনেৰেল ফেচাছ। সেইবাবেতো দুপৰীয়াৰ পৰা ৰাতিলৈকে এটাৰ পিছত এটা অনুষ্ঠান চলি আছে। বা মানুহ পুৰা একদম পূজা চাবা হাই হৈছে গাইছ। ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু মই বৰ্তমান আছোঁ মানে ইউনিভাৰ্চিটি, যি হৈছে আমাৰ নৱাগত আদৰণি সভা মানে হৈছে ফ্ৰেছাৰ্ছ। বলক আজি আহিব মানে দুটাকৈ গায়ক আৰু এজন মানে বিশিষ্ট অতিথি হিচাপে আৰু কিবা কিবি আহিব। বলক ভিডিঅ'টো শেষলৈকে আৰু এইখন গেটে ইমান ধুনীয়াকৈ নৱাগতসকলক আদৰিছে। যিহেতু মই 7 আছাম BNNCCৰ সেইবাবে ইয়াত অলপমান ডিউটি দিব লগা হৈছে, মানে গেট খোলা চেট খোলা আৰু মানুহক চেকিং কৰা যে কেনেকুৱা মানে কি মানুহ আহিছে যাতে হাই কাজিয়া নহয়। আৰু ইয়াতে মানে পানীৰ ইমানেই অভাৱ হৈ গৈছে যে মানে পানী কিনি খাব লগা হৈ গৈছে। আজি মই আছোঁ মানে পুৰা একদম ড্ৰেছত, NCC ড্ৰেছত, আৰু আমাৰ মানে ডিউটি আছিল। আৰু মোৰ লগত আছে এইফালে মৌচুম। ৰাতিপুৱা কেইটাৰ পৰা ডিউটি কৰিছা? 11টা। আৰু কৌশিক আছে ডিউটি কৰিছিল নে? ঠিকে আছে। এইবাৰ আমি মানে গায়কটোক লগ কৰিব যাই আছোঁ। আজিৰ মেইন গায়ক বুলি ক'বলৈ গ'লে প্ৰাণদীপ দাকে মাতিছে। তেওঁৰ আগতে গানবিলাক চাইছোঁ যদিও তেওঁক মানে প্ৰথমবাৰহে লগ কৰিব যাই আছোঁ। আছে মানে দাদা প্ৰাণদীপ দা, আপোনাৰ পৰা মানে আগৰ পৰা মানে গানবিলাক চাওঁ। তেওঁৰ লগত কথা বতৰা পতাৰ পিছত ইয়ালৈ আহি তেওঁৰ কেনেকুৱা অনুভৱ সেইখিনি সুধিলৈ তেওঁক পিছে প্ৰথমবাৰৰ বাবে লগ পাই ভালেই লাগিল। খুব ভাল লাগিছে ভট্টৰাজ বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰৰ কাৰণে আহিলে। আজি বহুত দিনৰ পৰা মানে বহুত বছৰৰ পৰা মোক ইয়ালৈ মাতিছিলে, কিন্তু এইবাৰ সকলোবিলাক মিলিলে আৰু আপোনালোকে মৰমৰ কাৰণে মই আজি আপোনালোকৰ মাজত উপস্থিত হৈ আপোনালোকক লগ পাই খুব ভাল লাগিছে। ভাল লাগিল। বৰ্তমান আমাৰ অনুষ্ঠান আৰম্ভ হৈ গৈছে আৰু আছোঁ বৰ্তমান অৰ্কেষ্ট্ৰা আছে। সঁচাকৈ এই দিনটোৰ বাবে কেৱল নৱাগতে নহয়, আমিও ৰৈ থাকোঁ। আৰু যেতিয়া শেষত এই দিনটো আহে তেতিয়া সকলোৰে আনন্দৰ সীমা নোহোৱা হয়। আৰু মোৰ লগতে সকলোকে নচাবলৈ এয়া আপোনালোকৰ সন্মুখত প্ৰাণদীপ দা। এয়া নাপাব, গানটো মই মিউট কৰি থৈ দিছোঁ কাৰণ কপিৰাইট লাগি গৈছিল গাইছ। বিশ্বাস কৰে যদি এই ভিডিঅ'টো মই এইবাৰ মিলি 3বাৰকৈ আপলোড কৰিছোঁ। কেমেৰাটো যদি মই 180 ডিগ্ৰী ঘূৰাই দিওঁ তেনেহ'লে মোৰ সন্মুখত চলি আছে গান আৰু পিছফালে চলি আছে নাচ। এই দিনটো আকৌ এবছৰৰ মূৰতহে আহিব, সেইবাবে মানুহে সদায় না ফিউচাৰ না পাষ্ট বৰ্তমান চিচুৱেশ্যনত যাব লাগে। আচলতে আমি সৰু ডাঙৰ সকলো গায়ককে ছাপোৰ্ট কৰিব লাগে যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে। আৰু তেওঁলোকে কি বিচাৰে আমাৰ পৰা, সেই সহায় আৰু সহযোগিতাৰ লগতে আমাৰ পৰা অলপমান মৰম আৰু লগতে অলপ ছাপোৰ্ট। এতিয়া ফাংচন শেষ আৰু গেটত চাওক না, বাপা ভিৰ, কি ভিৰ, মই ওলাব পাৰিলে ৰক্ষা। আৰু দুপৰীয়াৰ প্ৰগ্ৰাম যে হৈছিল তাৰে অলপমান ক্লিপ এটা চাই লওক। আৰু তেন্তে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ, বাই।